সূৰ্যৰ ৰাশি পৰিৱৰ্তনৰ ফলত 12টা ৰাশিৰ সকলোকে প্ৰভাৱিত কৰিব। তুলা ৰাশিত সূৰ্যৰ আগমনৰ ফলত এবাৰ 5 ৰাশিৰ লোকৰ ভাগ্য হয়তো সোণৰ দৰে জিলিকি উঠিব। গতিকে এইবোৰ ভাগ্যৱান ৰাশি কোনবোৰ জানি লওঁ আহক। জ্যোতিষত ভগৱান সূৰ্যক গ্ৰহৰ ৰজা বুলি গণ্য কৰা হয়। সকলো গ্ৰহৰ দৰে ভগৱান সূৰ্যও নিৰ্দিষ্ট সময়ত ৰাশি সলনি কৰে। সূৰ্যৰ গতিৰ ৰাশিৰ নামত সংক্ৰান্তি উৎসৱ পালন কৰা হয়। ভগৱান সূৰ্য সম্প্ৰীতি কন্যা ৰাশিত আছে। 17 অক্টোবৰত সূৰ্য দেৱতাই ৰাশি সলনি কৰিব আৰু এই দিনটোত সূৰ্য কন্যা ৰাশিৰ পৰা তুলা ৰাশিলৈ গতি কৰিব। গতিকে 17 অক্টোবৰত তুলা সংক্ৰান্তি উৎসৱ পালন কৰা হ'ব। পঞ্চাংগৰ মতে এইবাৰ 2025 চনৰ 17 অক্টোবৰ দুপৰীয়া 1:55 ভগৱান সূৰ্যই তুলা ৰাশিত প্ৰৱেশ কৰিব। সূৰ্যৰ ৰাশি পৰিৱৰ্তনে 12টা ৰাশিৰ সকলোকে প্ৰভাৱিত কৰিব। তথাপিও কেৱল এয়াই নহয়, সূৰ্যৰ ৰাশি পৰিৱৰ্তনৰ ফলত সমগ্ৰ দেশ আৰু বিশ্ব প্ৰভাৱিত হ'ব। কিন্তু তুলা ৰাশিত সূৰ্যৰ আগমনৰ পিছত 5 ৰাশিৰ ভাগ্য হয়তো সোণৰ দৰে জিলিকি উঠিব। এইবাৰ ভাগ্যৱান ৰাশিবোৰ জানি লোৱা হওক। প্ৰথম ৰাশিটো হৈছে তুলা ৰাশি। যিহেতু তুলা ৰাশিত সূৰ্যই এবাৰ প্ৰৱেশ কৰিছে, গতিকে এই ৰাশিৰ অধীনত জন্ম লোৱা লোকসকলৰ আত্মবিশ্বাস এবাৰ বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা যিবোৰ প্ৰকল্প আছিলে সেইবোৰে গতি লাভ কৰিব। ব্যৱসায়ীসকলে নতুন ব্যৱসায়িক পৰিকল্পনা প্ৰস্তুত কৰি কাৰ্যকৰী কৰিব পাৰিব। গতিকে এইবাৰ তুলা ৰাশিৰ বাবে ভাগ্য উদয় হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপোনালোকে ভালদৰে আগবাঢ়িবলৈ যত্ন কৰিব। দ্বিতীয়তে কন্যা ৰাশি। সূৰ্যৰ ৰাশি পৰিৱৰ্তনৰ পিছত কন্যা ৰাশিও হয়তো আয়ৰ নতুন উৎস আৱিষ্কাৰ কৰিব পাৰিব। ইমান দিনে আপোনাৰ সূৰ্য আপোনাৰ ৰাশিত আছিলে, যিহেতু আপোনালোকক ভাল ফল দিবলৈ এতিয়া আহিব আৰু অংশীদাৰিত্বত কাম কৰা লোকসকলৰ বাবে যথেষ্ট লাভ দেখিব। গতিকে আপোনালোকে যিবোৰ সুবিধা পায় সেইবোৰৰ সৎব্যৱহাৰ কৰিব আৰু সূৰ্যই আপোনাক ভালে কিছুমান দিশ দি যাব। তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে কুম্ভ ৰাশি। সূৰ্যই কুম্ভ ৰাশিলৈ স্থানান্তৰিত হোৱাৰ পিছত কুম্ভ ৰাশিৰ স্থানীয় লোকসকলে কেৰিয়াৰত উন্নতিৰ নতুন সুযোগ বিচাৰি পাব। বদলি বা পদোন্নতিৰ সম্ভাৱনা আছে। চাকৰি সলনিৰ বাবে এইটো এটা সময় ভাল আৰু নতুন কৰ্ম সংস্থাপন পোৱাৰ সম্ভাৱনা অধিক থাকিব। গতিকে আপোনালোকেও এক ভাল প্ৰভাৱ দেখা পাব। চতুৰ্থ ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ সূৰ্য হৈছে আপোনালোকৰ ৰাশিৰ শাসক গ্ৰহ। সূৰ্যৰ ৰাশিৰ পৰিৱৰ্তনৰ পিছত সিংহ ৰাশিৰ জাতকসকলৰ কিছু পৰিৱৰ্তন হোৱা পৰিলক্ষিত হয় আৰু এইবাৰ আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা গৈছে ৰাশি পৰিৱৰ্তনৰ ফলত। কাৰণ আপোনালোকৰ যিহেতু শাসক গ্ৰহ, গতিকে আপোনালোককো ভাল প্ৰভাৱ দিব। সামাজিক স্থান আপোনালোকৰ শক্তিশালী হোৱা দেখা পাব। আপোনাৰ কেৰিয়াৰত নেতৃত্বৰ ভূমিকা আহিব আৰু আপুনি নেতৃত্বও দিব পাৰিব। আৰু এইবাৰতো সিংহ ৰাশি জাতকসকলৰ বাবে নতুন কিবা এটা সৃষ্টিও হৈছে, কাৰণ আপোনালোকৰ সকলো ফালৰ পৰা ভাল বুলি পৰিগণিত হৈছে। যদি কিছু বেয়া চলি আছিলে, এইবাৰ আপোনালোকৰ সকলোবোৰ ক্ষেত্ৰ ভাল হৈ পৰিব। পঞ্চম ভাগ্যশালী ৰাশিটো হৈছে বৃষ ৰাশি। সূৰ্যৰ ৰাশি পৰিৱৰ্তনৰ পিছত বৃষ ৰাশিৰ স্থানীয় লোকে আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে। আয়ৰ নতুন উৎসৰ উন্মেষ ঘটিব আৰু আপোনালোকৰ বোনাছ, পদোন্নতি, দৰমহা বৃদ্ধিৰো সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বিনিয়োগৰ ফালৰ পৰা ভাল লাভ দেখিব পাৰিব আৰু আপোনালোকৰ পূৰ্বতে যিবোৰ কাজিয়া আছিলে বা বাদ বিবাদ আছিলে সেইবোৰো নাইকিয়া হোৱা পৰিলক্ষিত হ'ব আৰু আপোনালোকে ঘৰুৱা ক্ষেত্ৰত শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে বিচাৰ বুদ্ধিৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখিব আৰু আপোনালোকে দূৰদৃষ্টি ভাৱ বেছি বৃদ্ধি পোৱা দেখা পাব। গতিকে এই ৰাশি পৰিৱৰ্তনৰ ফলত সূৰ্যৰ আপোনালোকৰ এইবোৰ প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিলৈকে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।